2025 চনৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকৰ বাবে প্ৰফেচাৰ, এছ'চিয়েটেড প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ ফালৰ পৰা 58টা পোষ্ট মুকলি কৰা হৈছে। যিমান পাৰে সোনকালে এপ্লাই কৰক। পদৰ সংখ্যা কম। এই পদকেইটাৰ বাবে সকলো এলিজিবল কেণ্ডিডেটে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। আহক এতিয়া ইয়াৰ কেটেগৰী পোষ্টবোৰ চাই লওঁ। প্ৰফেচাৰ 10টা পোষ্ট, এছিষ্টেণ্ট প্ৰফেচাৰ 22টা পোষ্ট, এছিষ্টেণ্ট প্ৰফেচাৰ 26টা পোষ্ট। কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে UGC ৰেগুলেশ্যন 2018 হ'ব লাগিব। পে স্কেলৰ কথা কোৱা হৈছে ইয়াতে এজ পাৰ UGC ৰিভিজন প্ৰফেচাৰ পদৰ বাবে 1,44,200 পৰা 2,18,200 চেলেৰী লাভ কৰিব পাৰিব। এছ'চিয়েটেড প্ৰফেচাৰ পদৰ বাবে 1,31,400 পৰা 2,17,100 চেলেৰী লাভ কৰিব পাৰিব। এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ বাবে 57,700 পৰা 1,82,400 চেলেৰী লাভ কৰিব পাৰিব। কেটেগৰী এপ্লিকেশ্যনৰ ফিজৰ কথা কোৱা হৈছে ইয়াতে ইয়ৰ অৰ্ডাৰ 1500 টকা, SC ST 750 টকা। মোড অফ পে'মেণ্টৰ কথা কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত ইণ্টাৰনেট বেংকিং, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড আৰু মাধ্যমত পে'মেণ্ট কৰিব লাগিব। অনলাইন ইম্পৰ্টেণ্ট ডেটৰ কথা কোৱা হৈছে ইয়াতে ষ্টাৰ্ট হৈছে 1 ডিচেম্বৰ 2025। লাষ্ট ডেট কোৱা হৈছে 31 ডিচেম্বৰ 2025। লাষ্ট ডেট হাৰ্ড কপি অফ ছাবমিশ্যন 6 জানুৱাৰী 2026।